কৰুণ সামৰণি এক অন্যতম যুগ তথা প্ৰতিভাৰ। এনেদৰে হঠাৎ যোৱাৰ কথাটো নাছিল। অবিশ্বাস্য এক কৰুণ সামৰণি এয়া। এটা যুগ, এটা কাহিনীৰ, এটা প্ৰতিভাৰ। তুমি হেনো হেৰাই গ'লা আমাৰ মাজৰ পৰা। বিশ্বাস কৰিবলৈ যে খুবেই কঠিন। কেনেকৈ কৰোঁ বিশ্বাস কোৱা? অভিনয় কৰা ব্যক্তিগৰাকী যে আজি একেবাৰে শুই পৰিল। জীৱন নাটৰ যৱনিকা পেলাই তুমি যে গুচি গ'লা কেতিয়াও ঘূৰি আহিব নোৱাৰা দেশলৈ। কেতিয়াবা ককা হৈ, কেতিয়াবা বৰ্তা হৈ আমাৰ শৈশৱ তথা বৰ্তমান সজীৱ কৰি ৰখা তুমিজন যে আৰু নাই। অভিনয়ৰ জৰিয়তে সৃষ্টি কৰি গ'লা তুমি অসমীয়া চলচ্চিত্ৰ জগতত এক সুকীয়া অধ্যায়। কোনে কয় তুমি কেৱল অভিনেতা বুলি? বিভিন্নজনৰ দুখ বুজি পোৱা তুমিওতো কোনোবা এক অন্যতম পুৰুষ। সঁচাকৈ এক অপূৰ্ণ ক্ষতি হ'ল আজি। খহি পৰিল এক উজ্জ্বল নক্ষত্ৰ আকাশৰ বুকুৰ পৰা। তথাপিও যে তুমি চিৰ বিৰাজমান আমাৰ মাজত। অভিনয় জগতৰ কাহিনী অস্ত নোযোৱা সুৰুজ তুমি। আজিৰ পৰা আৰু নাই তুমি আমাৰ কাষত। তথাপিও মনে প্ৰাণে বিয়পি থাকিব তোমাৰ অস্তিত্ব। বহুজন অভিনেতাৰ সন্মুখত যেন তুমি অকলেই শ্ৰেষ্ঠ। কেতিয়াও অস্তগামী নোহোৱা অভিনয়ৰ সুবাসেৰে জিলিকি থাকিবা তুমি। প্ৰভাতী কিৰণৰ সোণোৱালী আভাৰ দৰে উজ্জ্বল তোমাৰ প্ৰতিভা। জনাইছোঁ তোমাক গভীৰ শ্ৰদ্ধাঞ্জলি। য'তেই আছা তুমি যেন শান্তিত থাকা। নিপন গোস্বামীদেৱৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে এনেদৰে কম কথাৰ মাজেৰে প্ৰকাশ কৰিব নোৱাৰি। অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম প্ৰধান শিল্পীগৰাকী অভিনয়ৰ মাজেৰে দি গ'ল এক অন্য পৰিচয়। নিপন গোস্বামীদেৱৰ জীৱন নামৰ অধ্যায়ৰ অন্তিম ক্ষণত জনাইছোঁ শতকোটি প্ৰণাম। তুমি সঁচাই অদ্বিতীয়।